স্বাগতম জনালো আপোনালোকক অন্য এটা আপডেট লৈ পিনি ইয়াতে আপোনালোকৰ অৰুণোদয় স্কিমটো যেটো আছিল আপোনালোকৰ যেটো 3.0 টকাটো আপোনালোকে কেতিয়া লাভ কৰিব হেতু আপোনালোকৰ আপডেট আগতে দিয়া হৈছে যে আৰু বহুতে আপডেট দিয়াৰ পিছতো পুনৰ প্ৰশ্ন কৰিছে যে অৰুণোদয় 3.0 টকাটো কেতিয়া লাভ কৰিব তেখেতসকলে এই মাহত আপোনালোকৰ কোনো আপডেট নাই আপোনালোকে আগত সেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে টকাটো লাভ কৰিব বুলি যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বৈঠকত আলোচনা কৰিছে আৰু আপোনালোকে গম নাজানে যদি এইটা কথা আপোনালোকক জনাই দিছো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব 17 সেপ্টেম্বৰলৈকে ভিতৰত আপোনালোকে টকাটো লাভ কৰিব আৰু যিসকলে প্ৰশ্ন কৰি আছিল যে অৰুণোদয় টকাৰ লগতে আপোনালোকে নতুনকৈ ফৰ্ম এপ্লাই কৰিব পাৰিব নেকি হয় আপোনালোকে নতুনকৈ ফৰ্ম এপ্লাই কৰিব পাৰিব যিসকলৰ নাম কৰ্তন হৈছে বা যিসকলে পোৱা পইচা আপোনালোকৰ ৰৈ গৈছে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ যেকিটা কাম আপোনালোকে কৰি ল'ব পাৰে আৰু কিছুমানে যে প্ৰশ্ন কৰিছে যে অৰুণোদয় টকাটো আপোনালোকে লাভ কৰা নাই কিছুমানে কৈছে যে আপোনালোকৰ কিছুমান খেলিমেলি হৈছে আপোনালোকৰ যেহেতু অৰুণোদয় আপোনালোকৰ কিছুমানৰ নাম কৰ্তন হৈছে আপোনালোকে নিজে গম পায় আপোনালোকে নতুনকৈ এতিয়া আকৌ আপোনালোকে ফৰ্ম এপ্লাই কৰিব লাগিব এইকেইটা আপোনালোকে সোনকালে কৰি লোৱা আৰু যেহেতু আপোনালোকৰ বেংক সঠিক বেংক একাউণ্ট হয় হেতু আপোনালোকে দিব পাৰে যদিহে আপোনালোকৰ বেংক একাউণ্টত কিবা গণ্ডগোল হৈ আছে বা আধাৰ কাৰ্ড লিংক নাই হেতু একাউণ্টটো যদি আপোনালোকে দিয়ে তেন্তে আপোনালোকে টকাটো লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে হে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ অৰুণোদয় চেণ্টাৰত গৈ পিনি আপোনালোকে খবৰ কৰক আৰু খবৰ কৰি পিনি আপোনালোকে পুনৰ যদি আপোনালোকৰ নাম কৰ্তন হৈছে তেন্তে বা কিবা কাৰণত টকাটো পাবলৈ ৰৈ গৈছে তেন্তে আপোনালোকে এপ্লাই কৰি পিনি আপোনালোকৰ টকাটো লাভ কৰিব পাৰে আৰু যেহেতু আপোনালোকৰ নতুনকৈ যিসকল মহিলাসকলৰ স্কিম ওলাইছে আপোনালোকৰ যিসকলৰ মহিলাসকলৰ গোট আছে তেওঁলোকে এই গোটত আপোনালোকে গোটৰ টকাটো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব গোটৰ টকাটো আপোনালোকে লাভ কৰিব আপোনালোকে যেহেতু আপোনালোকৰ গোটৰ টকাবোৰ আপোনালোকৰ ইতিমধ্যে নাম চেংচন হৈ গৈছে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব আপোনালোকৰ অৰুণোদয় স্কিমৰ লগতে আপোনালোকে গোটৰ টকাটো লাভ কৰিব যিসকল মহিলাসকলে গোট বনাইছে বা অন্য কিছুমান গোটৰ লগত জড়িত হৈ আছে তেওঁলোকে অতি শীঘ্ৰে লাভ কৰিব ইতিমধ্যে আপোনালোকৰ গোটৰ নামসমূহ আপোনালোকৰ গোটে লিষ্টসমূহ আপোনালোকক পঠিয়াই দিছে বিভিন্ন আপোনালোকৰ জিলাৰ বিভিন্ন সময়ত আপোনালোকৰ অহা মাহৰ পৰা আপোনালোকৰ টকাটো লাভ কৰিবলৈ আপোনালোকৰ সক্ষম হ'ব ইয়াতে আপোনালোকৰ বিভিন্ন চেণ্টাৰত আপোনালোকৰ বিভিন্ন আপোনালোকৰ ডিস্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ডেট বেলেগ হ'ব আপোনালোকে টকাটো লাভ কৰিব যিসকল মহিলাসকলে অৰুণোদয় টকাটো লাভ কৰা নাই আপোনালোকে চিন্তা কৰিবলগীয়া নালাগে কোনো কথাই নাই আপোনালোকে 17 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকে টকাটো নিশ্চয়কৈ লাভ কৰিব আৰু যিসকলে কিছুমান আপোনালোকৰ নিজৰ ভুলৰ বাবে কিছুমান আপোনালোকে টকাটো লাভ কৰা নাই যেহেতু প্ৰত্যেকৰে আপোনালোকৰ দুটা তিনিটা একাউণ্ট থাকে আপোনালোকে যদি কিবা কাৰণত আপোনালোকৰ আধাৰ কাৰ্ড লিংক নথকা একাউণ্টটো জমা দিছে তেন্তে আপোনালোকৰ টকাটো পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইবাবে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ আধাৰ কাৰ্ডটো আপোনালোকৰ বেংকৰ লগত লিংক কৰাই লওক সোনকালে তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব যেহেতু আপোনালোকে গমে পাইছে যে আপোনালোকৰ বহুতো খেলিমেলি হৈছে কিছুমান আপোনালোকৰ নাম কৰ্তন হৈছে কিছুমানে আপোনালোকৰ টকাটো লাভ কৰা নাই সেইবাবে আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ বেংকত গৈ পিনি আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ যেহেতু আপোনালোকৰ প্ৰত্যেকৰে আপোনালোকৰ বেলেগ গোট আছে আপোনালোকৰ মহিলা সবলীকৰণ কিছুমান গোট আছে সেই গোটৰ টকাটো আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব আপোনালোকে এই টকাকেইটা লাভ কৰিব সোনকালে আপোনালোকে চিন্তা কৰিব নালাগে ইয়াতে আপোনালোকৰ যেহেতু কি নাম কিছুমানৰ কৰ্তন হৈছে কিছুমানৰ কোনকেইটাৰ কৰ্তন হৈছে আপোনালোকে জানি লওক যাৰ আপোনালোকৰ চৰকাৰী চাকৰি আছে বা কিছুমান চৰকাৰী পেঞ্চন পায় সেইবোৰৰ আপোনালোকৰ সেই মহিলাসকলৰ নাম কৰ্তন হৈছে আপোনালোকে চিন্তা কৰিব নালাগে ইয়াতে আপোনালোকে যদি চৰকাৰী চাকৰি থকাৰ পিছতো এপ্লাই কৰিছে বা অন্য কিছু আপোনালোকৰ পেঞ্চনৰ যদি চৰকাৰী পেঞ্চনাৰ হয় তেন্তে আপোনালোকে যদি এপ্লাই কৰিছে তেন্তে আপোনালোকে পোৱা পইচাটো আপোনালোকে নাপায় আপোনালোকে নাম কৰ্তন হ'ব আৰু যদি আপোনালোকৰ চাৰিচকীয়া বাহন আছে তেন্তে আপোনালোকে টকাটো লাভ নকৰে সো এইটো আছিল এটা সৰু সুৰা ইনফৰমেশ্যন বহুতে বাৰে জনাই থকাৰ পিছতো প্ৰশ্ন কৰে যে অৰুণোদয় টকা কেতিয়া লাভ কৰিব আৰু আপডেটটো দিবলগীয়া হৈছে সেইবাবে আপোনালোকে টেনচন ল'বলগীয়া কোনো কথা নাই আপোনালোকৰ মহিলা সবলীকৰণৰ গোটৰ লগত আপোনালোকে অৰুণোদয় টকাটো সোনকালে লাভ কৰিব আপোনালোকৰ 3.0 টকাটো আপোনালোকে 17 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াতে আপোনালোকৰ কিছুমান নথিপত্ৰ যদি জমা দিবলগীয়া আছে অতি শীঘ্ৰে দিয়ক আৰু নতুনকৈ আপোনালোকৰ অৰুণোদয় ফৰ্ম দি থকা হৈছে আপোনালোকে অৰুণোদয় ফৰ্মখন আপোনালোকে ফিল আপ কৰি পিনি জমা দিব পাৰে আৰু আপোনালোকৰ বেংক একাউণ্টটো
নাই আৰু আধাৰ কাৰ্ডৰ লগত লিংক কৰক সেইকেইটা আপোনালোকে যদি প্ৰচেছ অতি সোনকালে কৰে তেন্তে অতি শীঘ্ৰে আপোনালোকৰ নাম কৰ্তন হৈছে যদিও আপোনালোকে নতুনকৈ এপ্লাই কৰক যদিহে আপোনালোকে নতুনকৈ এপ্লাই কৰে তেন্তে পুনৰ আপোনালোকে অৰুণোদয় টকাটো লাভ কৰিব 17 ছেপ্টেম্বৰত আপোনালোকৰ পেণ্ডিং হৈ থকা সকলোখিনি আপোনালোকৰ যদিহে নাম আপোনালোকৰ অৰুণোদয় লিষ্টত আছে তেন্তে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব চ' এইটো এটা আছিল সৰু সুৰা ইনফৰমেশ্যন ধন্যবাদ